হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ কেবিছ আছাম ব্লগছ এণ্ড কইনছ ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই এইকেইদিন ভিডিঅ' দিব পৰা নাই কইনছৰ ওপৰত, তাৰ কাৰণে বৰ দুখিত। তিলৰ খেতিত অলপ ব্যস্ত হৈ আছোঁ। তিলৰ খেতি কৰি থকা অৱস্থাতে চিকাৰীঘাটৰ যিটো আপোনাৰ বনভোজস্থলী তাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়াই আলোঁ। একচুৱেলি কি হ'ল, খেতি কৰি আছিলোঁ, খেতিত লাগি থকা অৱস্থাতে কিছুমান দৃশ্যাংশ বোলো ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ। এয়া তিল জোকাৰি আছোঁ, মাৰি আছোঁ, তাৰ পৰা ৰিজাল্ট কি পাম। আজি 2 কুইণ্টেলমান তিল দিলোঁ আৰু 1-1.5 কুইণ্টেল তিল ওলাব লাগে। বাকী চিকাৰীঘাটৰ দিনত যোৱা দিনৰ ফটোও কিছুমান দিছোঁ বাৰু। বাকী এইখিনি হ'ল চব ৰাতি ঘূৰি অহা। দিনৰ পৰা গৈ আছে আহি আছে গৈ আছে, অসংখ্য গাড়ী লাদি নিচিঙা। এয়া ৰাতিৰ এটা লাইটৰ পোহৰ দৃশ্যটো ইমানেই ধুনীয়া লাগিলে, বোলো আপোনালোককো অলপ ইয়াৰ দেখাওঁ। আপোনালোকেও কেনেবাকৈ আহিছে যদি কমেণ্ট কৰি জনাব। চিকাৰীঘাটলৈ দেৰগাঁৱৰ যিটো ব্ৰহ্মপুত্ৰ এলেকা চিকাৰীঘাট, তাৰ এই দৃশ্যাংশ। বিশেষকৈ ইয়াত বেছি ভিৰ দেখিলোঁ, মই বেছি উৎপাত দেখিলোঁ মটৰ চাইকেলৰ যিবিলাক চাইলেঞ্চাৰডাল খুলি লৈ পেলাই যিবিলাক ধেৰ তেনেকুৱা কেইবাখনো কাজিয়াও লাগিলে। কিন্তু তথাপিতো আমি নিজৰ কামতেই ব্যস্ত হৈ আছোঁ। বাকী এইখিনি ফটো আপোনালোকলৈ আগবঢ়ালোঁ। চাই ভাল পালে নিশ্চয় লাইক কৰিব বুলি আশা ৰাখিলোঁ। জয় অসম। নেক্সট এটা ভিডিঅ'ত লগ কৰাৰ আশাৰে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক।